guys, good morning. কি খবৰ সকলোৰে পুনৰ এটি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। তো গাইস আজি পুৰা একদম ৰুমটো চক নাই চিলচিলা আহিছে গাইস মানে ৰুমটো গাইস আজি মাই মানে পুৱাই উঠি কিনে চাফা কৰি দিলাম আৰু এটা 12টা বাজিল 11:30 মই উঠি কিনে গাইস অলপ মুখ চুখ ধুই কিনে গাইস গাটো ধুনা আহি কিনে মানে এটা আমাৰ তে গোবৰৰ হাতি গুছি হবাত এতিয়া ডেন্স প্ৰগ্ৰাম চলি আছে ব্লগ চাইও ডেন্স অকমান মানে কি হৈছে চাই ব্লগ। তো গাইস ফাইনালি আমি একদম গাড়ি চাইলে ওলাই আহিলো আৰু আহি কিনে গাড়ীটা গৈছো অবাকলগি আৰু নয়নদাকো তাকেলগি মাতছো আকালকে তাতে লগ হম গোটেইকেইটাই লগ হৈ কিনে গাইছ যাম বলক গাড়ী ষ্টাৰ্ট দিলো। তো গাইস ফাইনালি মই আহি পালো হবাৰ কলা আৰু হবাৰ কলা আহিবৰ লগে লগে কাক লগ পালো চক কৌশিকক মানে মনত পৰিছে না গাইস একবাৰ দিন আহাৰ ঘৰত গৈছিলো যাই কিনে ব্লগ চক বনাইছিলো আকালকে শ্বৰ্ট ফিল্মো কৰিছিলো। বাকী কৌশিক কি খবৰ ক? আজি কৌশিকে গাইস ডেন্স কৰিব আৰু ডেন্সত মানে মেকআপ স্কাপ কেনা আনকে কি কৰে সব আজি মই দেখি আছো আপোনালোকক আৰু ডেন্সত কিমান এটা কষ্ট হয় ডেন্স কৰাতে কি কম আৰু হয় না কৌশিক। আৰু কেইদিনমান ঘুমা নাই? বহুত দিন ঘুমা নাই। তুই কি আজি আহি আছা? চলিতে এনে শকত আছিল কিন্তু এতিয়া কিনে গেছি গাইছ ডেন্স কৰাতে ঠিকে আছে কষ্ট কৰা ভাল হ'ব। এতিয়া মেকআপ কৰিলে মোক ক'বা মই আহি যাম ভিডিঅ' কৰিব লাগিব আমাৰ তাকে যাব লাগিব। ঠিকে পুৰা একদম ফুল ফিল ৰেডি এয়া চাওক সত্ৰীয়া নাচব গাই সত্ৰীয়া মডাৰ্ণ এই ড্ৰেছত মডাৰ্ণ নাচে নেকি? মডাৰ্ণ নেকি চৰি দা আমি নাজনো না ভাই আমি ডেন্স চেন্স কৰবাৰ নাই আৰু না জানা চলি না ক'বাৰ আছ তুমি এইতে আছ আমি এইতে আছো আৰু এই ভণ্টিটো মানে সত্ৰীয়া নাচব না ঠিকে আছে। বেয়া খবৰ গেলাৰীত টিকেটে নাই চক মানুহে নাই গাইছ। গেলাৰী হ'ব? নাই গেলাৰী নাই ষ্টেণ্ডিং গেলাৰীও নাই ষ্টেণ্ডিং হ'ব নাকি? গাইছ ফাইনেলি আমি টিকেট কাটি দিলো বিশেষ শ্ৰেণী য'ত দাম আছে গাইছ 200 টকা 400 টকা জমজমে গৈছে গাইছ কি কম মানে বেয়া 200 টকা কিবা ফল পালি আৰু হ'ল দে মানে গাইছ 70 টকা চালি মানে 70 টাকাটো জহান লাগে চহান লাগে যদি গাইছ দে হ'ব দে 200 টকা বলক গাইছ মানুহ ফুল বাপৰে বাপ।
চাৰি যাওঁ বলা চাই একদম মজা লাগিল মোৰ অপিনিয়ন একদম মজা একদম মানে হিট হৈ গৈছে মানে গান চানে পুৰা একদম বম লাগছে আৰু গাইছ মৃদুলদাৰ এক্টিংটো নেক্সট লেভেল বাপৰে বাপ কি ক'ম মানে ভাষা নাই আৰু তো গাইছ আজি আছে গান্ধাৰীৰ পুত্ৰ আৰু গাইছ আজি ব্লগটো অকণমান দেৰিকৈ গ'ল তথাপিতো আপোনালোকে বেয়া নাপাব মানে মোৰ ফিক্স টাইম নাই যেতিয়া ইচ্ছা তেতিয়া দিম মজা দিনত দিম তো আপোনালোকে বেয়া চাই নাপাৰ অলপমান ছবি আঁকিছিলোঁ আজি গাইছ কিবা এটা বেলেগ কালি এটা ব্লগ আহিছে আপোনালোকে চাবচোন আৰু গাইছ আজিলৈ এইখিনি লগ পাম এটা নতুন এটা বেলেগ ভিডিঅ'ৰ লগত তেতিয়ালৈকে বাই বাই জয় আই অসম থিয়েটাৰখন গাইছ ক'ৰবাত যদি পাই চাব মানে বহুত বেছি ভাল লগা চিনেমা আচলতে চাব লাগে আমি থিয়েটাৰ চিনেমা বুলি ক'লোঁ চৰি থিয়েটাৰ চাব লাগে চাব সকলোৱে আজিলৈ এইখিনি বাই বাই জয় আই অসম লাইক কমেণ্ট শ্বেয়াৰ এনে কৰি দিব খালি সেয়ে আৰু বাই বাই জয় আই অসম